এইখিনি এই আমাৰ 16খন গাঁৱে যে আজি ইয়াতে ভৰি দিব লগা হ'ল বা মন দিব লগা হ'ল, এই 16খন গাঁৱে আজিৰ পৰা ভুগি থকা নাই, বহুত বছৰৰ পৰা ভুগি আছে। আগতো কেইবাবাৰ আমাৰ ইয়াৰ মুখ্য ব্যক্তিসকলে নদীখন ফিৰোৱাৰ সহযোগ চবে কৰিছিলে। আৰু তেনেকুৱা মাজে মধ্যে আমি চৰকাৰ নোহোৱাকেও তেতিয়া আমাৰ ৰাইজে নদী ফিৰাই আছিলে। এতিয়াতো যিহেতু চৰকাৰ নোহোৱা বুলি ক'লে আপুনি সেই সময়ৰ কথা আৰু তেতিয়া আমি সহায় পোৱা নাছিলো। এতিয়া কিন্তু আমি আজি তাৰিখত যিহেতু এই ভাঁজটো বহুত ডাঙৰ ভাঁজ লৈছে আৰু বহুখিনি মানুহৰ ৰাইজৰ সা সম্পত্তি নষ্ট হৈছে, মাটি বাৰী গোটেই মানুহ এতিয়া কাংগাল বনাই দিছে। আৰু লগতে টংলাৰ উত্তৰে যিহেতু নিচেই কাষত টংলাৰ, এই নদীটোৰ যদি ফিৰোৱা নাযায় তেতিয়াহ'লে টংলাখনে নাথাকিব ইয়াতে। আৰু এতিয়া এই বিষয় লৈ পেলাই আমি গোটেই ৰাইজে আলোচনা বিলোচনা কৰি উঠাৰ পিছত মন্ত্ৰী মহোদয়সকলৰ ঘৰৰ ওচৰত আমি যাই কেনে এই কথা আমি আলাপ বিনিময় কৰাৰ পিছত তেওঁলোকে সহায় সহযোগ দিছে, পকলেক দিছে, জিচিপি দিছে। সেই মৰ্মে তেওঁলোকৰ ছাৰহঁতৰ বিধায়কসকলৰ পৰামৰ্শ আৰু ৰাইজৰ পৰামৰ্শৰ মতে আমি এতিয়া ড্ৰেইন খুন্দি কেনে আমি নদীখন চিধা কৰিব পাৰিম বুলি ভাবিছো। আৰু বিশেষকৈ ননাই নদীক কোনটোৰ ওপৰত বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছে? বিশেষকৈ তাৰমানে ইয়াতে জালিমুখত বোলে ক'ৰবাত নদীটো বোলে ইফালে ফিৰাই দিছে, সেইটো কাৰণে ইয়াতে পানীটো বেছি আহি আছে, গৰাখহনীয়া বেছি হৈ আছে। ইয়াতে তীব্ৰ গতিৰে মানে আৰু ইফালে মাটি হ'ল বালি মাটি, ঢিলা মাটি, এইবিলাক ইয়াতে যদি প্ৰটেকশ্যনে নিদিয়ে বা চৰকাৰে কোনোফালে যদি ইয়াতে চকু নিদিয়ে তেতিয়াহ'লে এইবিলাক গোটেই টংলাই নাথাকিব এটা সময়ত। যিহেতু আমি নদী কাষৰে মানুহ, আমি জানো নহয় ইয়াতে কি কি হৈ থাকে কি নহয়। সেইকাৰণে আজিৰ তাৰিখত তাৰমানে এইটোৱে ভাল লাগিল যে চৰকাৰেও মত দিছে, ৰাইজৰ গোটেইটো মত আছেই। এই কামটো আমি কৰি সিদ্ধি হ'ম বুলি পেলাই আমি ধীৰেই ভগৱানৰ ওচৰত আশা কৰিছো আৰু সফল হ'ম বুলি আমি কামনা কৰো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আৰু এই বুলি কৈ মই বিদায় লৈছো। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों। नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन ना, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो। सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।